एक दो एक 11 एक दो 2 12 एक दो 3 13 एक दो 4 14 एक दो 5 15 एक दो 6 16 एक दो 7 17 एक दो 8 18 एक दो 9 19 2 10 20 2 दो 1 21 2 दो 2 22 2 दो 3 23 2 दो 4 14 মই আপোনালোকৰ শৈশৱে কৰা পঢ়া লিখন দেখাম চাওকহি মই এনেদৰে লাহে লাহে আগবাঢ়ি আহিছোঁ চাইকেলে এখন মোৰ চাইকেল মই আগৰ পৰাই চাইকেল চলাই ভাল পাওঁ সেয়ে মই গাঁৱৰ ভিতৰৰ ঠাইবিলাক চাইকেল চলাই চাই থাকোঁ খালি তাৰ একদম হুলস্থুল এটা পৰিৱেশ আহি মই পঢ়াশালীখন পাইছোঁহি আপোনালোকে চাওক হেল্ল' বন্ধু বান্ধৱীসকল মই আজি আপোনালোকক এখন বৰ সুন্দৰ পঢ়াশালী দেখুৱাবলৈ আহিছোঁ এখন পথাৰৰ মাজত কিদৰে গাঁৱৰ এটা শিক্ষা ব্যৱস্থা ঘৰুৱাভাৱে কৰা হয় তেওঁলোক স্কুললৈও যায় কিন্তু ঘৰতো সেই হিচাপে যোনটো শৈক্ষিক পৰিৱেশ ৰাখিব লাগে খেতি পথাৰৰ মাজতো সেইটো কৰিছে মই আপোনালোকক দেখাম সেই ধুনীয়া পঢ়াশালীখন তাতে এখন পঢ়াশালী আছে মই পঢ়াশালীখনৰ ভিতৰলৈ সোমাই যাম তাৰ আগত মই আপোনালোকক পঢ়াশালীখনৰ পৰিৱেশটো দেখুৱাইছোঁ একচুৱেলি পঢ়াশালী নহয় এইটো এঘৰ মানুহৰ ঘৰ য'ত এজন শিক্ষকে সেই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াইছে ইয়াতে মোৰ ভাল লাগিছে ইমান পথাৰৰ মাজত বা এটা ধুনীয়া ঘৰুৱা গাঁৱলীয়া পৰিৱেশৰ ভিতৰত এনেধৰণে শিক্ষা চলি আছে বা পঢ়াইছে বা শিক্ষাৰ কিমান প্ৰয়োজন আছে সেই কথাটো তেওঁলোকে বুজি পাইছে মই আপোনালোকক এতিয়া মানুহ ঘৰৰ ভিতৰলৈ মই সোমাইলৈকে চাই থাকক কি ধুনীয়াকৈ ইয়াতে মই এই হেন্দালিৰ তলে তলে আহি আছোঁ এইখন বৰ ধুনীয়া হেন্দালি লাও লাগি আছে ইয়াতে লাও আছে মই লাও এটা দেখক চাওক কিমান ডাঙৰ এটা লাও ইয়াতে আছে শুই আছে এটা লাও এইটো আৰু মই লাহে লাহে পঢ়াশালীখনৰ ভিতৰলৈ সোমাই আহিছোঁ মই আপোনালোকক দেখাইছোঁ এইখন হেন্দালিৰ তলে তলে মই চাপৰি আহি আছোঁ পঢ়াশালীখন দেখালকক পৰিৱেশটো ইমানেই ভাল লাগিছে গাঁও বা আমাৰ ঘৰুৱা যোনটো পৰিৱেশ সেই পৰিৱেশটোৰ কাৰণে মই পঢ়াশালীখনলৈ সোমাই আহিছোঁ মই আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকক মোৰো শৈশৱটো এনেকুৱা এখন চোতালতেই পাৰ কৰিছিলোঁ চাৰিওফালে মানুহৰ ঘৰ আছিল মাজতে এখন চোতাল তাতে মই এনেধৰণে চিঞৰি পঢ়িছিলোঁ ক খ গ ঘ ঙ বুলি আৰু কাষৰ চোতালৰ পৰা চিঞৰি মোৰ সেই শব্দবিলাক শুধৰাই দিছিলে কল এবিধ ফল এনেধৰণে হাঁহি পঢ়িছিলোঁ প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত আৰু সেই পৰিৱেশবোৰ দেখিলে আজি মই নিজেও উপভোগ কৰিবলৈ বিচাৰোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ কিদৰে গাঁৱত বা আমাৰ চহা গাঁৱলীয়া জীৱনত শিক্ষা ব্যৱস্থাটো ঘৰুৱাভাৱে আগবঢ়াই নিয়া হয় আহক আপোনালোকে চাওক মই ইতিমধ্যে আহি পঢ়াশালীখন পাইছোঁহি মই আপোনালোকক দেখাইছোঁ পঢ়াশালীখনত 10জনমান ছাত্ৰ ছাত্ৰী আছে তেওঁ ঘৰুৱাভাৱে পঢ়াইছে কোনো পঢ়াশালী বুলি নহয় তেওঁ ঘৰুৱাভাৱে তেওঁলোকক শিক্ষা প্ৰদান কৰিছে কিবা এটা শিকক বৰ দেখি ভাল লাগিছে মনটো সেইটো কাৰণে মই একদম ঘৰুৱা গাঁৱলীয়া এটা পৰিৱেশত য'ত আমি সৰুতে এনেধৰণেই পঢ়িছিলোঁ বাৰান্দাত পঢ়িছিলোঁ ঘৰৰ চোতালত পঢ়িছিলোঁ পঢ়ি কি আমেজ লাগে ইহঁতে এই শিশু দুটাই অনুভৱ কৰিছে মোৰ ভাল লাগিছে মই আহিছোঁ চবেই নেওতা গাই আছে সিহঁতে বৰ ধুনীয়াকৈ নেওতা পঢ়ে মই আপোনালোকক দেখাই एक दो एक 11 एक दो 2 12 एक दो 3 13 एक दो 4 14 एक दो 5 15 एक दो 6 16 एक दो 7 17 एक दो 8 18 एक दो 9 19 2 10 20 2 दो 1 21 2 दो 2 22 2 दो 3 23 2 दो 4 14 2 दो 7 27 2 दो 8 28 2 दो 9 29 3 दो 30 3 दो 1 31 3 दो 2 ঘৰৰ চোতালত বস্তা পাৰি পঢ়াৰ সেই দিনকেইটা আজি মোৰ আকৌ মনত পৰিছে মুখতে মুকুৰা মিচিকিয়া হাঁহি পৃথিৱীৰ সমস্ত সুখবিলাক যেন আমাৰ লগতে আছিল আৰু এতিয়াও এওঁলোকৰ লগত আছে এনেকুৱা এটা অনুভৱ তেতিয়াও আছিল আজি এওঁলোকক দেখিও মোৰ এনেকুৱা এটা অনুভৱ হৈছে শিক্ষা ল'বৰ কাৰণে এটা সুস্থ মন এটা সুস্থ পৰিৱেশে যথেষ্ট তেওঁলোকে বৰ সুন্দৰভাৱে পঢ়িছে বা নিজক শিক্ষাৰ লগত সংযুক্ত কৰিবলৈ চেষ্টা কৰিছে এনেধৰণেই তেওঁলোকৰ গাঁৱলীয়া জীৱনৰ শিক্ষা ব্যৱস্থা আগবাঢ়িছে
এজন যুৱক, তেখেতে অলৰেডি হাই ছেকেণ্ডেৰীও মোক পঢ়ি আছোঁ বুলি কৈছে আৰু সমানুপাতিকভাৱে তেখেতৰ ঘৰতে এখন সৰু পঢ়াশালী আৰম্ভ কৰিছে, য'ত ওচৰৰ পৰিয়ালৰ ল'ৰা ছোৱালী এনেকৈ তেখেতে পঢ়ুৱাইছে। মোৰ ভাল লাগিছে। তেওঁৰ দৰে বহুত ল'ৰা গাঁৱত বহুত সময় এনেই অতিবাহিত কৰে। তেখেতে সৰু ল'ৰা ছোৱালীক ধৰণে শিক্ষা প্ৰদান কৰিছে আৰু লগতে নিজৰো এটা অৰ্থনৈতিক দিশ তেখেতে বাছি লোৱাৰ প্ৰচেষ্টা কৰিছে। মই নাজানো তেখেতে কি ধৰণে কি কৰিছে, কিন্তু মোৰ পৰিৱেশটো ভাল দেখিহে মই আপোনালোকক দেখাইছোঁ। যোনটো পৰিৱেশত মোৰ শৈশৱ মই বিচাৰি পাইছোঁ। আমিও এনেধৰণেই পঢ়িছিলোঁ। বৰ এটা ভাল লগা পৰিৱেশ। এনেধৰণে পঢ়িবলৈ পোৱাটো বৰ ভাল লগা। এয়া বস্তাত বহি ধুনীয়াকৈ এখন মাটি ফ্ল'ৰ, তাতে লিখিছে। তোমাৰ চাওঁ বহীখন কি লিখিছা, ওচৰলৈ দি দিয়া এইফালে। এয়া ধুনীয়াকৈ লিখিছে। ক খ তেওঁ লিখিছে, তেওঁ লিখিছে। মোৰ বৰ ভাল লাগিছে পৰিৱেশটো। আপোনালোকে মোৰ এই সৰু ক্ষুদ্ৰ ইউটিউব চেনেল খাটি গাঁৱলীয়া চোৱাৰ বাবে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকে চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ আৰু আগলৈও এনেকৈ মিঠা মিঠা ভিডিঅ' চাব।